আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিভ লাইফ উইথ অপৰাজিতালৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভাল আৰু মোৰো ভাল। আজি বহুত দিন ধৰি ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণ অকণমান ব্যস্ত হৈ আছিলোঁ আৰু আজি বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এটা ব্লগত মই কৈছিলোঁ যে আমাৰ ঘৰত বিয়া আহি আছে, মোৰ দেউৰৰ বিয়া, আৰু মই বিয়া শ্বপিং কৰিবলৈ গৈছিলোঁ। তো মই কিন্তু আপোনালোকক কাপোৰবোৰ দেখুওৱা নাছিলোঁ কাৰণ শ্বপিং কমপ্লিট হোৱা নাছিলে, আৰু এতিয়া যিহেতু সকলোবোৰ কমপ্লিট হ'ল শ্বপিং, সেয়েহে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ বস্তুবোৰ। আৰু আজিৰ এই ভিডিঅ'টোত মই জোৰণত দিয়া সকলোবোৰ সামগ্ৰী আপোনালোকক দেখুৱাম, গহনা কাপোৰ সকলোবোৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটোও দবাই দিব, যাতে মই বনোৱা সকলো ভিডিঅ' ন'টিফিকেশ্যন আপুনি পায় সকলোতকৈ আগতে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই দেখুৱাওঁ আপোনালোকক এয়া মেইন ছেটযোৰ। এইযোৰ হৈছে কইনাৰ মেইন ছেট। আৰু এতিয়া কাপোৰবোৰ ভালকৈ খুলি নেদেখুৱাওঁ কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো মেইন ছেটযোৰ এনেকুৱা হ'ব, ফুল এনেকুৱা পূৰা গোটেই গাতে আছে, বহুত হেভি হয় কাপোৰযোৰ। এখন চাদৰ, আৰু নেক্সট হৈছে এইযোৰ হ'ব আমাৰ ছেকেণ্ড ছেট। ব্লু আৰু নেভি ব্লু কম্বিনেশ্যনত আছে কালাৰ, আৰু হোৱাইট গুণা গল্ডেন গুণা দুইটাই আছে। এনেকৈ দেখুৱাই দিছোঁ। এইখন মেখেলা, এইটো ব্লাউজ, সকলোখিনি ষ্টিচ হৈ গৈছে কাপোৰ, যিহেতু বেছি দিন নাই আৰু জোৰণলৈ। আৰু এইখন চাদৰ। তাৰপাছত এইযোৰ আৰু এইযোৰ হেভি হয়। এইটো ব্লাউজটো ৰেড, এইখন মেখেলা, আৰু এইখন চাদৰ। ৰঙা দহি বটি দিয়া হৈছে। তাৰপাছত এইযোৰ পাটৰ, এই সকলোবোৰ লেভেণ্ডাৰ কালাৰত। এইযোৰ যিহেতু আজিকালি লেভেণ্ডাৰ কালাৰটো বহুত ট্ৰেণ্ডত আছে। মই ভালদৰে মেলি দেখুওৱা নাই কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তাৰপাছত এযোৰ পিয়ৰ টচ মুগা কাপোৰ, এইটো ব্লাউজ হয়। এইখন মেখেলা আৰু এইখন চাদৰ। তাৰপিছত এইযোৰ ব্লু কালাৰত, এইযোৰ মিক্স পাটৰ কাপোৰ হয়। আৰু এইযোৰ মেখেলা চাদৰ। তেতিয়া মই ৰিহাখন দেখুওৱা হোৱা নাছিলে। এইখন হৈছে মেইন ছেটৰ ৰিহা, আৰু এয়া তেল শাৰী, আৰু এইটো পেটিকোট। আৰু এতিয়া মই আপোনালোকক গহনাখিনি দেখুৱাওঁ। প্ৰথমতে কেঁচা সোণৰ গহনাখিনি দেখুৱাই লৈছোঁ। তো প্ৰথমতে এয়া হৈছে এপাত খাৰু, কেঁচা সোণৰ খাৰু। আৰু এইটো আঙুঠি, ডাঙৰ আঙুঠি, এইটো কেঁচা সোণৰ। আৰু এইটো কেঁচা সোণৰ ছেট।
ডাঙৰ সাইজৰ জাপি এইটো জাপি নে কি কইবা আৰু এইযোৰ হৈছে কানফুলিযোৰ আৰু এতিয়া দেখুৱাও মেইন সোণৰ গহনাখিনি তো প্ৰথমতে এইযোৰ হৈছে খাৰু সোণৰ খাৰুযোৰ এইযোৰ এতিয়া দেখুৱাও সোণৰ গহনাখিনি এইটো আছে গহনা এইযোৰ কাণফুলি এইটো মেইন সেটটো এয়াই আৰু এতিয়া মই জোৰণত দিয়া আন সামগ্ৰীবোৰ দেখুৱাই দিওঁ এইফালে আঙুঠিটো দেখুৱাব পাহৰি গৈছিলোঁ আঙুঠিটো দেখুৱাই দিওঁ আঙুঠিটো পাহৰি গৈছিলোঁ এই আঙুঠি আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে গহনাবোৰ আৰু কাপোৰবোৰ এতিয়া মই আন সামগ্ৰীবোৰ দেখুৱাও আপোনালোকক জোৰণত দিয়া সকলোবোৰ এটা এটাকৈ দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে প্ৰথমতে দেখুৱাইছোঁ এইটো ফাৰ্ষ্ট কইনা চেণ্ডেলটো দেখুৱাইছোঁ এতিয়া এইটো চেণ্ডেলটো এইযোৰ চেণ্ডেলযোৰ আৰু এইযোৰ আন মেকআপৰ সামগ্ৰীবোৰ সকলোবোৰ কাজল আইলাইনাৰ কম্পেক্ট হাইলাইটাৰ সকলোবোৰ আছে ইয়াতে ক্ৰীম সকলোবোৰ নেদেখোঁ আৰু তাৰপিছত এয়া পাৰফিউম হনি আৰু আইনা এনেকৈ আৰু আছে বহুত কিবাকিবি সকলোবোৰ দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আচলতে দেখুৱালোৱে প্ৰায়বোৰ বস্তু আটাইখিনি দেখুৱালোঁ কাপোৰ গহনা তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজি এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু নতুন বিয়াৰ ব্লগবোৰ আহি আছে চাই থাকিব মই জোৰোণ বিয়া সকলোবোৰ দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই মই সকলোবোৰ বস্তু দেখুৱালোঁ আৰু কিবাকিবি আছে ইমানবোৰ দেখুৱালে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আজি এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তেন্তে আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ আৰু বহুত ভাল ভাল ব্লগ আহি আছে বিয়া জোৰোণ সকলোবোৰ ভিডিঅ' মই আপোনালোকক দেখুৱাম তো চাই থাকিব তেন্তে আজিলৈ আহিছোঁ বাই